জনাইছোঁ সম্পূৰ্ণাছ ব্লগৰ আন এটি ভিডিঅ'লৈ। আমি আজি ফুৰিবলৈ যাবলৈ ওলাইছোঁ, দেখাম বাৰু ক'লৈ ওলাইছোঁ। আমি আহি আছোঁ, তেওঁ ভাল পাইছোঁহি আৰু আমি পাপু মই নৱনীতা আহিছোঁ আৰু আগত পেহীহঁতি গৈ আছে। আমি এতিয়া তেল ভৰাবলৈ ৰৈছোঁ, হ'ব আৰু যামেই এতিয়া। ৰাস্তাটো চাওকচোন ইমান ধুনীয়া, চবফালে সেউজীয়া, খুব ভাল লাগে এনেকুৱা জেগাবোৰ। আমি এনেই ওলাই আহিছোঁ, পিকনিক খাবলৈ নহয়। আজি এনেই অকণমান বোলো নতুন বছৰত ফুৰি আহোঁ বুলি আহিলোঁ। আমি নাহৰকটীয়ালৈ আহিছোঁ, ক'ত সোমাম দেখাম বাৰু আপোনালোকক। বৰ ধুনীয়া লাগিছে। এখন ভাঙা চিঙা গোটেই তলত গৈ কিনে ক'ৰবাত পৰিম জেগাবোৰ চাওকচোন ইমান ধুনীয়া। এনেকুৱাবোৰ জেগাত ফুৰিবলৈ আহি সঁচাকৈ ভাল লাগে। ফিল্ডখনত গোটেই গৰু চৰি আছে। খুব ধুনীয়া এটা পৰিৱেশ। মই আগতে কেতিয়াও অহা নাই, এইবাৰহে আহিছোঁ প্ৰথম। ঠাণ্ডা দেই। আমাৰ বিছখনলৈ খাব পাৰিম। কৃষ্ণ একো নহয়, ইয়াত হেৰি নাইচোন। পেহী, পাপু, কুঁহি, ৰিমটি, নৱনীতা, পৰিৱেশটো অকণমান দেখাই দিছোঁ। চববোৰ দেখাব পৰা নাই, এনেই অলপ অলপ দেখাইছোঁ আৰু। পুখুৰী আছে নি জানো, চাওঁচোন। কৃষ্ণ ইয়াতো দিছে।
কাপোৰখন নক'ব ফটো কেইখনমানো মাৰি লোৱা হৈছে। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই দিব।